ভিডিওটোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিওটো হৈছে সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে যিসকল বন্ধু বান্ধৱীয়ে CTET-ত এপ্লাই কৰিছিল। যিসকল বন্ধু বান্ধৱীয়ে CTET-ত এপ্লাই কৰিছিল সেইসকলে হয়তো জানেই যে আমাৰ CTET-ৰ এক্সাম হ'ব 7 জুলাই তাৰিখে। আৰু এতিয়া বৰ্তমানে CTET-ৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ লিংক এক্টিভেট হৈছে। আপুনি যদি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, এটাই লিংক পাব। সেই লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত এই পেজটো ওপেন হ'ব আৰু এই পেজত আপুনি এটা অপশ্যন পাব ডাউনলোড এডমিট কাৰ্ড থ্ৰু এপ্লিকেশ্যন নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ। ইয়াত ক্লিক কৰাৰ পাছত এই পেজটো ওপেন হ'ব আৰু এই পেজত আপুনি কি কৰিব লাগিব, এই পেজত প্ৰথমে এপ্লিকেশ্যন ফৰ্ম থাকিব, এইটো অটোমেটিক থাকিব CTET জুলাই 2019। এইটোক আপুনি একো কৰিব নালাগে, আপুনি এইটো ইগনোৰ কৰি দিব। তাৰপিছত থাকিব এপ্লিকেশ্যন নাম্বাৰ, ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব। এপ্লিকেশ্যন নাম্বাৰটো আপুনি পাই যাব যেতিয়া আপুনি CTET-ত এপ্লাই কৰিছিলে, সেই সময়ত এপ্লাই কৰাৰ পাছত এটা ৰিচিপ্ট ওলাইছিল, সেই ৰিচিপ্টত আপুনি এপ্লিকেশ্যন নাম্বাৰ পাই যাব। তাৰপিছত আপুনি ইয়াত ডেট অফ বাৰ্থ লিখিব লাগিব, ডেট অফ বাৰ্থ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত ইয়াত আপুনি এটা চিকিউৰিটি পিন পাব, সেই চিকিউৰিটি পিনটো ইয়াত দি তাৰপিছত আপুনি চাইন ইনত ক্লিক কৰিব লাগিব। চাইন ইনত ক্লিক কৰাৰ পাছত এটা অপশ্যন পাই যাব ডাউনলোড এডমিট কাৰ্ডৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। আৰু আজিৰ সৰু ভিডিওটো ইমানেই। ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ কোন ঠাইত আপোনাৰ এক্সাম হ'ব কমেণ্ট কৰি জনাব। আৰু আপুনি এই ভিডিওটো শ্বেয়াৰ কৰি দিব সকলো ফ্ৰেণ্ডক যিসকল ফ্ৰেণ্ডে CTET-ত এপ্লাই কৰিছিল। আজিৰ ভিডিওটো চোৱাৰ বাবে থেংক ইউ সো মাচ।